আপুনি হয়তো এজনী ছোৱালীক বহুত ভাল পায় মানে কিন্তু ছোৱালীজনী আপোনাক ভাল নাপায় আপুনি কথাটো জানে কিন্তু জানিও মনত আপোনাৰ এটা শেষ আশা ৰৈ আছে কিজানি আকৌ এবাৰ ক'লে ছোৱালীজনীৰ মনটো সলনি হৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব মোৰ টিপছটো ফ'ল' কৰিব ভিডিঅ'টো শেষলৈ চাব খুব গুৰুত্বপূৰ্ণ কিন্তু আপুনি ছাকচেছ হ'ব আপুনি ছোৱালীজনীৰ ওচৰলৈ গৈ আপুনি ছোৱালীজনীক এটাও কথা ক'ব নিদিব আপুনি কৈ থাকিব তাইক মুখ খুলিব নিদিব আপুনি ক'ব মই জানো তুমি মোক বহুত ভাল পোৱা কিন্তু তুমি মোক ক'ব পৰা নাই মই জানো তোমাৰ মনত আত্মাত মই লুকাই আছোঁ কিন্তু তুমি মোক ক'ব পৰা নাই মই জানো আমি একে গাঁৱৰে সেইবাবে তুমি লাজতে মোক একো ক'ব পৰা নাই কিন্তু মই আজি তোমাক কৈ দিলোঁ আই লাভ ইউ এইদৰে আপুনি কৈ চাওক তাৰপিছত খেলা চাওক কিন্তু আৰু এটা কথা মনত ৰাখিব এইখিনি কৰাৰ আগতে আপুনি কাইণ্ডলি আপোনাৰ কুস্তিখন এজন ভাল জ্যোতিষীক দেখুৱাই লওক কাৰণ আপোনাৰ যদি গ্ৰহ নক্ষত্ৰ ভাল ঠাইত বহি আছে আপুনি ছাকচেছ হ'ব যদি কিবা কাৰণত আপোনাৰ শনি মংগল কিবা বেয়া ঠাইত বহি আছে তাৰপিছত কিন্তু মোক দোষ নিদিব ভিডিঅ'টো চাই যে কি বুদ্ধি দিলে মাৰ খাই আহিলোঁ